নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি আপোনালোকক আমি আকৌ ফাৰ্মখনৰ ফালে লৈ আহিছোঁ, গাহৰি ফাৰ্মখনৰ ফালে লৈ আহিছোঁ। যি আগতেই আপোনালোকক এই ফাৰ্মখনৰ ভিডিঅ' আপোনালোকক দেখুওৱা হৈছে, কিন্তু আজি ফাৰ্মখনৰ ফালে লৈ আহিছোঁ মানে এটা নতুন কাৰণটো হৈছে এই যিজনী ক'লা গাহৰি দেখিছে, গাহৰিজনী নতুনকৈ এড কৰা হৈছে ফাৰ্মখনত। আৰু গতিকে এই গাহৰিজনীৰ স্বাস্থ্যটো ইমান এটা ভাল নাছিলে যেতিয়া গাহৰিজনী অনা হৈছিলে। মানে স্বাস্থ্যটো যি ঘৰত আছিলে, যি ঘৰৰ পৰা কিনি অনা হৈছে, সেই ঘৰত হয়তো ভালকৈ খাবলৈ নোপোৱাৰ বাবেও স্বাস্থ্যটো বেয়া হৈ আছিলে। আৰু এতিয়া গতিকে লৈ অনাৰ পাছত ধুনীয়াকৈ দানা পানী খোৱাৰ পাছত স্বাস্থ্যটো ক্ৰমান্বয়ে উঠি আহিছে আজি কেইদিনমান হৈছে। আৰু আজি আপোনালোকক এই গাহৰিখিনিক কি খুওৱা হয়, গাহৰিখিনি কেনেকৈ প্ৰতিপাল কৰা হৈছে, সেই বিষয়ে অকণমান মই ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখুৱাই দিম বুলি আপোনালোকক ফাৰ্মখনৰ ফালে লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক প্ৰথম পৰা শেষলৈকে। গতিকে এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকক কৈ আছিলোঁ যে এটা ভিডিঅ'ত কোৱা আছিলে যে গাহৰিখিনিক ধুনীয়াকৈ কলগছ আৰু এনেকৈ বেলেগ তাৰ লগত মিক্স কৰি কলগছ, কচু আৰু এনেকৈ বিভিন্ন ধৰণৰ ইয়াত খাদ্য মিক্স কৰি পেলাই দানা সিজাই দিয়া হয়। বৰ্তমান আমাৰ থলুৱাভাৱে পোহা গাহৰি যিহেতু এইখিনিক ধুনীয়াকৈ ঘৰতে দানা বনাই গৰম কৰি দিয়া হয়, সিজাই দিয়া হয়। আৰু কিছুমানে আজিকালি কমাৰ্চিয়েল ফিডটো সিজাই দিব নালাগেই, সকলোৱে গম পায়। আৰু থলুৱাভাৱে এনেকৈ গাহৰি পোহাৰ মেইন কাৰণটো হৈছে কি, এনেকৈ গাহৰি পুহিলে যথেষ্টখিনি লাভালাভৰ সন্মুখীন হ'ব পৰা যায়। কাৰণ মই আগত ভিডিঅ' এটাত কৈছোঁৱেই যে এনেকৈ গাহৰি পুহিলে খৰচৰ পৰিমাণটো যথেষ্টখিনি কমি যায়। আৰু ইয়াত ধৰি লওক চাউলৰ মল বা তুঁহগুৰি আৰু কচু, কলগছ এনেকৈ মিলাই ধুনীয়াকৈ গাহৰিখিনিক বনাই খোৱালেও গাহৰিখিনিৰ স্বাস্থ্যটো বহুত ভাল হয় আৰু আটিয়াল হয়। গাহৰি মাংসখিনি আটিয়াল হয়, মই প্ৰথম এটা ভিডিঅ'ত কৈছোঁ আপোনালোকক। আৰু এনেকৈ ধুনীয়াকৈ গোটেই গাহৰিখিনি খুৱাই থকা হৈছে বৰ্তমান। আৰু ইতিমধ্যে ইয়াত পোৱালি দিয়া গাহৰি এজনীও আছে, আপোনালোকক আগতে দেখুৱাইছোঁ। সেই বিষয়ে ক'ম আজি পোৱালিখিনি কিমান ডাঙৰ হৈছে, কি হৈছে সেইখিনি দেখুৱাই থাকিম বাৰু। ইয়াৰ মেইন কথাটো হ'ল কি, গাহৰি পুহোঁতে আমি প্ৰথমতেই আমাৰ গাহৰি পুহোঁতে কিছুমানৰ কি হয়, প্ৰথমতেই লোকচানৰ সন্মুখীন হ'ব লগা হয়। সেই লোকচানৰ সন্মুখীন হ'ব লগা মেইন কাৰণটো হৈছে কি, মেইন যিটো কাৰণ হয় লোকচানৰ সন্মুখীন হ'ব লগা কাৰণটো হৈছে কিছুমানে খুব হাই ফাই ছিষ্টেমত ঘৰটো বনাবলৈ যায়। প্ৰথমতে ধৰি লওক মোটামুটিকৈ এনেকুৱা ধৰণে যদি এটা ঘৰ বনাই লোৱা হয়, এনেকুৱা ধৰণে এতিয়া মই যিটো ভিডিঅ'ত দেখুৱাই থকা ধৰণৰ এটা যদি ঘৰ আপোনালোকে বনাই লয়, খুব হাই ফাই ছিষ্টেমত নবনায়, তেতিয়া খৰচৰ পৰিমাণটো বহুতখিনি কমি যায়। আৰু যিহেতু কিছুমানে কি কৰে, বহুত টকা খৰচ কৰি ঘৰ বনায় আৰু বহুতখিনি টকা ইনভেষ্ট কৰি দিয়া হয় ঘৰটোত। আৰু গাহৰি প্ৰথম বেচটো গাহৰি পুহোঁতে প্ৰথম যিটো বেটছ পোহা হয়, সেই বেটছটো গাহৰিখিনি পোহাৰ লগে লগে কি হয়, সেইখিনি গাহৰি বিকিলেও ঘৰটোৰ দামটো ওলাবলৈ অকণমান টান হয় সেইটো। আৰু সেইফালৰ পৰা ভবা হয় কি গাহৰিখিনি বহুত লোকচান হৈছে বা এনেকুৱা ধৰণৰ বহুত কথা। আৰু গতিকে লৈ আপোনালোকে এনেকুৱা ধৰণে আমাৰ থলুৱা গাহৰিবিলাক যেতিয়া পোহা হয়, থলুৱা গাহৰিবিলাক পুহিলে আমাৰ আগত কি আছিলে, আগত যিবিলাক থলুৱা গাহৰি এনেকৈ পোহা হৈছিলে সেইবিলাকতো নৰ্মেল জেওৰা দি পোহা হয়, জেওৰা দি মাটিতে পোহা হৈছিলে। কিন্তু এতিয়া অকণমান আপগ্ৰেড কৰা হ'ল বাৰু। তলখন যদি পকা কৰি লোৱা হয় আমাৰো কিছুমান সুবিধা হয়, ধৰি লওক পানী মৰাৰ ক্ষেত্ৰত দানা পানী কিবাকিবি তাত পৰি থকা বস্তু যদি পানী মাৰি দিয়া হয় ধুনীয়াকৈ উটি যায় আৰু তাৰ পৰা গাহৰিখিনি বেমাৰ আজাৰটো কম হ'ব। সেইটো ধৰি লওক বৈজ্ঞানিক দৃষ্টিভংগীয়ে চোৱা হয় কথাটো। আৰু এতিয়া ইয়াকে নকৰি আজিকালি কিছুমানে যিখিনিয়ে নতুনকৈ গাহৰি পুহিবলৈ আৰম্ভ কৰে, যিবিলাকে নতুনকৈ গাহৰি পুহিবলৈ আৰম্ভ কৰে, তেখেতলোকে কি কৰে, বহুত হাই ফাই ছিষ্টেমৰ ঘৰ বনায়। আপোনাৰ যদি বহুত টকা আছে কোনো কথা নাই, কিন্তু মই আগতে এটা ভিডিঅ'ত দেখুৱাইছোঁ যে আপোনালোকক এটা ভিডিঅ'ত দেখুওৱা আছে এটা খুব ধুনীয়া ঘৰ। আৰু সেই ঘৰটোৰ দৰে আপোনালোকে প্ৰথমতে ঘৰ বনাই গাহৰি নুপুহিলেও চলি যায় মই ভাবোঁ। কাৰণ কেলৈ, এইটো যিটো টাইপৰ ঘৰ দেখিছে আপোনালোকে এনেকুৱা ধৰণে ধুনীয়াকৈ বনাই আপোনালোকে প্ৰথম বেটছটো গাহৰিখিনি পুহি তাৰ পৰা যিটো লাভালাভ হয় তাৰ পৰা এটা পাৰ্চেণ্টেজ আপোনালোকে ঘৰৰ কাৰণে লৈ যাব পাৰে, নতুনকৈ এটা ঘৰ বনাবলৈ চিন্তা কৰিব পাৰে এবছৰৰ পাছত। আৰু গতিকে লৈ এতিয়া যিজনী নতুনকৈ গাহৰি অনা হৈছে ইয়ালৈ, আৰু এজনী গাহৰি যিহেতু এড হ'ল, গতিকে ভাবিলোঁ আপোনালোকক অকণমান ভিডিঅ'ৰ যোগেদি আপোনালোকক কথাখিনি ধুনীয়াকৈ জনাই দিওঁ। আৰু গাহৰিজনী অন্য প্ৰব্লেম একো নাছিলে, মাত্ৰ এটাই প্ৰব্লেম আছিলে, খোৱা বোৱা বা খানা পানী এনেকুৱা ক্ষেত্ৰত অকণমান প্ৰব্লেম আছিলে যি ঘৰ মানুহত আছিলে। আৰু সেই প্ৰব্লেমটো দূৰ কৰিবলৈ গাহৰিজনী কিনি লৈ অহা হ'ল আৰু তেখেতকো বিকি দিলে। আৰু গতিকে লৈ সেই গাহৰিজনী অনাৰ পিছত এতিয়া ধুনীয়াকৈ দানা পানী খোৱাৰ পাছত এতিয়া ধুনীয়া হৈছে।
আৰু এতিয়া এই নতুনকৈ যিখিনি পোৱালি দিছিলে পোৱালিখিনি আপোনালোকক দেখুৱাইছোঁ। এই পোৱালিখিনি আজি 5 দিন হৈছে। 5 দিনত পোৱালিখিনি ধুনীয়া হৈ আছে। আৰু আপোনালোকক সেইদিনাখনেই কৈছোঁ যে মই 4টা মতা গাহৰি আৰু 5জনী মাইকী গাহৰি দিছে বুলি। আপোনালোকে সেইদিনাখন ভিডিঅ'টোত দেখিছেই। আৰু পোৱালিখিনি ধুনীয়াকৈ এনেকৈ আছে আৰু মাকজনী ধুনীয়াকৈ দানা পানী খাই আছে। ইয়াৰ কোনো প্ৰব্লেম হোৱা নাই বাৰু এতিয়ালৈকে। চব ঠিকেই চলি আছে। আৰু মাকজনীক যিহেতু এইকেইদিন খুব দানা পানীৰ ক্ষেত্ৰত বহুতখিনি চাব লগা হৈছে। মানে নতুনকৈ পোৱালি দিয়া গাহৰি যিহেতু আমাৰ থলুৱা গাহৰি হ'লেও যদি অকণমান ধুনীয়াকৈ প্ৰতিপাল কৰি দিয়া হয় তেতিয়া ধুনীয়াকৈ পইচাটো পিছত যিটো টকা ইয়াৰ পৰা ইনকাম হ'ব সেই টকাটো সেইটোৱে আচল কথা। আৰু বৈজ্ঞানিকভাৱে নুপুহিলেও আমি এনেকুৱা ধৰণে পুহিও আমি লাভালাভ কৰিব পাৰোঁ গাহৰি ফাৰ্মৰ পৰা। আমাৰ যি থলুৱা ফাৰ্ম আছে সেই থলুৱা ফাৰ্মবিলাক আমি এনেকৈ গঢ়ি তুলিব পাৰোঁ। আৰু গতিকে সকলোৱে এনেকৈ আপোনালোকে প্ৰথম কামটো আৰম্ভ কৰক। প্ৰথমতে পকা গঁৰাল নবনালেও হয়। এইটো যি পকা গঁৰাল দেখিছে এইটো বহুত দিনৰ পিছত বনোৱা হয় আচলতে। আৰু প্ৰথমতে আমি যিবিলাক ধৰি লওক জেওৰা দি বেৰা দি তেনেকৈ গাহৰি পোহা আৰম্ভ কৰা হৈছিলে। এই ফাৰ্মখনতো তেনেকুৱা কণ্ডিশ্যনে আছিলে প্ৰথমতে। আৰু ছাইডত যিবিলাক বাঁহ দেখিছে আপোনালোকে, এই বাঁহবিলাক গাহৰি পোৱালিবিলাকৰ অসুবিধা নহ'বৰ বাবে বান্ধি দিয়া হৈছে। কাৰণ মাকজনী যদি পোৱালি গাৰ ওপৰত উঠি যায় তেতিয়া এটা প্ৰব্লেম হ'ব। সেইবাবে ধুনীয়াকৈ কাষত বাঁহ বান্ধি দিয়া হৈছে যাতে পোৱালিবিলাক ধুনীয়াকৈ থাকিব পাৰে। আৰু মাকজনী সিহঁতৰ ওপৰত প্ৰায় উঠি নাযাবৰ বাবে বাঁহবিলাক ধুনীয়াকৈ বান্ধি দিয়া হৈছে। আৰু আপোনালোকেও এনেকুৱা ধৰণে গাহৰি পালন কৰি লাভালাভ কৰিব পাৰে। গতিকে আজিৰ ভিডিঅ'টোত ভাবিলোঁ আপোনালোকক অকণমান এই বিষয়ে মই দেখুৱাই দিওঁ। গঁৰালৰ পাৰ্থক্যটো আপোনালোকক বুজাই দিলোঁ। আৰু নতুনকৈ যিখিনি আৰম্ভ কৰিবলৈ ল'লে তেখেতলোকৰ কাৰণেও ভাল হ'ব ভাবিছোঁ। যিহেতু তেখেতলোকৰ যদি পইচাৰ ক্ষেত্ৰত টকাৰ ক্ষেত্ৰত অকণমান প্ৰব্লেম হয় তেতিয়া তেখেতলোকে কেনেকৈ আৰম্ভ কৰিব পাৰে সেই কথাটো অকণমান কৈ দিলোঁ মই। আৰু নতুনকৈ যিজনী গাহৰি এড হৈছে সেইজনীৰ বিষয়ে আপোনালোকক আৰু আগলৈ জনাই থাকিম বাৰু। আৰু এতিয়া বৰ্তমান যিহেতু অনা হৈছে সকলোখিনি ঠিকেই আছে। আৰু পিছত আপোনালোকক ধুনীয়াকৈ ইয়াৰ বিষয়ে জনাই থকা হ'ব ভিডিঅ'ৰ যোগেদি। গতিকে আপোনালোকে যিটো চেনেল চাই আছে সেই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আহি থাকিবৰ বাবে। আৰু গতিকে আজিলৈ আহোঁ আৰু লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। আৰু লগতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টোত এটা লাইক কৰি যাব, যিহেতু বহুত কষ্ট কৰি ভিডিঅ'টো বনোৱা হয়। আৰু ছাবস্ক্ৰাইব কৰিব, এইটো ফ্ৰী হয়। আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব।